নমস্কাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে প্ৰাথমিক ৰঙৰ ওপৰত আমাৰ এক তথ্যপূৰ্ণ ভিডিঅলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছো প্ৰাথমিক বা গৌণ ৰং কি প্ৰাথমিক ৰং হৈছে সকলো ৰঙৰ আধাৰ আমাৰ প্ৰাথমিক ৰং কেইটা বাৰু আপোনালোকে জানেনে আমাৰ প্ৰাথমিক ৰং হৈছে তিনিটা সেইকেইটা হৈছে ৰঙা নীলা আৰু হালধীয়া এই তিনিটা ৰঙৰ পৰা আমি সকলো ৰং সৃষ্টি কৰিব পাৰো টিভি আৰু কম্পিউটাৰ স্ক্ৰিনৰ দৰে ডিভাইচৰ বাবে ব্যৱহৃত এডিটিভ ৰঙৰ মডেলত প্ৰাথমিক ৰংবোৰ একেলগে মিহলি হলে সেইবোৰ আপুনি প্ৰতিদিনে আপোনাৰ পৰ্দাত দেখা ৰঙৰ এক বিস্তৃত বিন্যাসৰ সৃষ্টি কৰে প্ৰিন্টিংত ব্যৱহাৰ কৰা ৰংবোৰ হৈছে চিয়ান মেজেন্টা আৰু হালধীয়া আলোচনী পোষ্টাৰ আৰু অন্যান্য মুদ্ৰিত সামগ্ৰীত আপুনি দেখা পোৱা জীৱন্ত ছবিবোৰ সৃষ্টি কৰাৰ বাবে এই ৰংবোৰ অতি গুৰুত্বপূৰ্ণ আসলতে ৰংবিহীন চাবলৈ গলে একোই ভাল নালাগিব নহয়নে ৰংবোৰ থকাৰ কাৰণেহে ভাল লাগে সকলো বস্তু আশা কৰো আপোনালোকে এই ভিডিঅটো চাই ভাল পালে যদি ভাল পালে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো